এই বিটৰুটৰ জুইচ সকলোৱে খাব লাগে, কাৰণ যদি মানুহৰ দেহত তেজৰ পৰিমাণ কম থাকে তেতিয়াহ'লে এই জুইচটো খালে মানুহৰ তেজ আহি যায় দেহাত, বহুত শক্তিশালী জুইচ হয় বুলিও ক'ব পাৰি। এই জুইচৰ বহুত বেনিফিট আছে, আপোনালোকে ট্ৰাই কৰি চাব, বহুত ভাল হয় এই জুইচটো। যিকোনো ফলৰে জুইচ খাব লাগে, কিন্তু বিটৰুটৰ জুইচটো বহুত উপযোগী। চ' আপোনালোকে চাই লওক, ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ কৰি দিব।